নমস্কাৰ আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেল ৰচন গোৱালালৈ বহু দিনৰ মূৰত এইটো ভিডিঅ' বনাই আছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে বুলি। বিভিন্ন কাৰণত ভিডিঅ' দিব পৰা নাই আৰু মোৰ এক্সামো চলি আছিল, কিন্তু আজিৰ পৰা ভাবিছোঁ ৰেগুলাৰলি আপোনালোকক ভিডিঅ' দিব চেষ্টা কৰিম। আৰু আমি যাই আছোঁ আজি চৰৰ পৰা পিকনিক খাব। মানে আগতে যোন টিচাৰৰ লগতে টিউশ্যন পঢ়িছিলোঁ সেই টিচাৰৰ লগতে সকলোৱে মিলি আমি পিকনিক খাব যাই আছোঁ, মোৰ আৰু মোৰ ফ্ৰেণ্ডছবিলাকে, আৰু ছাৰো যাব। তো আপোনালোকক আজি যাওক চৰৰ পৰা মোৰ লগত এই ভিডিঅ'ত। বৰ্তমান ছাৰৰ ঘৰতে আছোঁ আৰু ইমান দিনে ভিডিঅ' দিব পৰা নাই যে বেয়া নাপাব। মই আহি গৈছোঁ ছাৰৰ ঘৰত আৰু ইয়াতে আমি টিউশ্যন কৰিছিলোঁ। ইয়াতে আমাৰ টেবুল আছিল, ছাৰৰ বৰ্ড, আৰু ইয়াতে আমি পঢ়া শুনা কৰিছিলোঁ। তো এতিয়া আমি যাই আছোঁ চৰৰ পৰা পিকনিক স্পট। আৰু বহুত বাছত মানে যাত্ৰী থকাৰ বাবে বেছি ভিডিঅ' ভালকৈ কৰিব পৰা নাই। দেখিলো তোমাকে মই দেহতে থাকিলে জুই, আবেশে আবেশে ৰৈ নাথাকো বাৰু, লাগিব লাগিব তোমাকে। ঝক 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 ৰেল চলে চলে মোৰ বুকুতে, ধুম 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 ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেল উজনিৰে ৰেল আখেৰে ৰঙা মলাখিয়ামো কান্দি শুনাচোন সুৰেতি জোৰ জোৰ কলা। এতিয়া আমি বহুত দূৰ আহি পালোঁ, কাৰণ গোটেই ৰাস্তা ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ বহুত ৰাস্তাটো বেয়া। চাবৰ লগা ৰাস্তা একেবাৰে বেয়া। এতিয়াও আমি 15 কিলোমিটাৰমান বাকী আছে যাবলৈ, আৰু বহুত দূৰ আমাৰ যাবলৈ বাকী আছে। এই যে আমাৰ মানে অলপ ব্ৰেক লৈছে সকলোৱে। এই যে এইজন আহিছে সকলোৰে মানে, আৰু পামে আৰু বেছি দূৰ নাই, অলপ পিছতে পাম। তোমাৰি আগমন জোনাকী আকাশত শৰতৰ প্ৰতিটো সন্ধিয়া তোমাৰি নাচোন, তোমাৰ আহিতে জীপাল এজাৰ সপোন তুমি আমি আহি পাইছোঁ চৰৰ পৰা পিকনিক স্পট। এই যে কিবা ক'ব কিবা বহুত ভাল লাগছে। মই আজি বহুত হেপী, কাৰণ বহুত বাধা আছিল, তথাপিও আমি আজি আহিব পাৰিছোঁ। আই এম চ' হেপী এণ্ড লেটছ এনজয়। চাই লওক জেগাখিনি আৰু ভালদৰে এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। আগতে বস্তু বাহিনীবিলাক লমাই লওঁ, পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
এতিয়া আমাৰ সকলো ৰেডি হৈছে তো এতিয়া ব্ৰেকফাষ্টবিলাক ৰেডি হৈ আছে তো ব্ৰেড জেলি আছে আৰু পানী আছে আৰু আমাৰ কণী আহিব বাকী আছে তো আমি এতিয়া ব্ৰেকফাষ্টবিলাক কৰিম তো কণীটো সিজাই আছে তো কণীটো সিজাই হৈ গ'লে আমাৰ ব্ৰেকফাষ্ট হ'ব তো বহুত কষ্টৰ মূলতে আমি ইয়াতে আহিলোঁ আৰু ৰাস্তাটো বহুত বেয়া আছিল প্ৰায় 20-25 কিলোমিটাৰমান ৰাস্তা বেয়া আছিল আৰু ইয়াতে আমি আহি ব্ৰেকফাষ্ট কৰিলোঁ সকলোৱে আছে যে মেডাম আছে ছাৰ আছে আৰু ৰান্ধনি লৈ আহিছোঁ যিটো বনাবৰ কাৰণে আৰু আমি আশা কৰিম আমি প্ৰত্যেক বছৰে এনেকুৱা পিকনিকত আহিব পাৰোঁ আৰু আমি এই এদিনৰ সকলোৱে মিলি খোৱাটো বহুত ভাল লাগে এইটো এটা য়াদগাৰ হৈ থাকে আৰু এইটো আমাৰ ছাৰ হয় ইয়াতে কেৱল আমি নহয় বিভিন্ন স্কুলৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আহিছে গোৱালপাৰা গুৱাহাটীৰ পৰা ইয়ালৈকে মানুহ হৈছে মাত্ৰ দুটা বাছ চালোঁ যে বেনাৰত লিখা আছে গুৱাহাটী টু সৰলপাৰা তো এই পিকনিক স্পটটো ভালে ফেমাছ তো গুৱাহাটীৰ পৰা ইয়ালৈকে মানুহ আহিছে আৰু আপোনালোকেও আহিব আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পিকনিক স্পটটোত আহি এইবিলাক লেতেৰা নকৰিব ডাষ্টবিনটো নাই যদিও জাগাত নিজে নিজে জমাই থৈ যাব লাগে য'তে ত'তে পেলাই দিব নালাগে বা পানীত লেতেৰা বস্তুবিলাক পেলাই দিব নালাগে কাৰণ আমিতো গুচি যাম আমাৰ বাহিৰত বহুত আহিব আৰু সিহঁতৰ যি মেনেজমেণ্ট কমিটি যাৰ পিকনিকটোৰ কমিটি সেইসকলেও আমাক আহ্বান জনাইছে বা আপোনালোককো কৈ আছে যে লেতেৰা নকৰিব বা য'তে ত'তে জাবৰ জোঁথৰ নেপেলাব তো এইটো মোৰো আহ্বান আপোনালোকৰ পৰা আপোনালোকে অনুগ্ৰহ কৰি এইবিলাক লেতেৰা চেতেৰা নেপেলাব আৰু চাওক এই কিমান ভাল পৰিৱেশ কম্পিটিশ্যন হ'ব যিহেতু আমাৰ আগত 3জন ছোৱালী আছে তো 3জনৰে মেজিক চেয়াৰ কম্পিটিশ্যন হ'ব আৰু ইয়াৰ পিছতে আমাৰ ল'ৰাসকলৰ মাজত মেজিক চেয়াৰ কম্পিটিশ্যন হ'ব উইনাৰসকলৰ বাবে আমি এটা সৰু পুৰস্কাৰ ৰাখিছোঁ ধন্যবাদ উইনাৰ গৰাকীৰ নাম হ'ল জানো ছেত্ৰী তেওঁ জিকিবলৈ সক্ষম হৈছে দুটা গ্ৰুপত ভগাই দিয়া হ'ব কাৰণ আমাৰ ল'ৰাবিলাক বহুত বেছি আছে তো দুটা গ্ৰুপত আমাক মেজিক চেয়াৰৰ কম্পিটিশ্যনটো হ'ব ল'ৰাবিলাকৰ 2, 3, go! গ'ল আৰু এতিয়া আমাৰ দ্বিতীয় ৰাউণ্ড ষ্টাৰ্ট হৈছে এতিয়া আমাৰ দ্বিতীয় ৰাউণ্ড হ'ব ডেন্স কৰি যাওক ডেন্স কৰি নহ'লে আউট কৰা হ'ব আৰু এতিয়াও এজনক আউট কৰি দিয়া হ'ল আৰু এইটো হ'ল আমাৰ থাৰ্ড ৰাউণ্ড ডেন্স কৰি যাওক ডেন্স কৰি নহ'লে আউট কৰি দিয়া হ'ব
তো আমাৰ মিউজিক চেয়াৰ কম্পিটিশ্যনখন শেষ হৈ গ'ল ল'ৰা ছোৱালী উভয়ৰে আমি কম্পিটিশ্যন পাতিলোঁ অলপ আনন্দিত হ'লোঁ আৰু আনন্দ সকলোৱে হ'ল তো এতিয়া আমি অলপ ফুৰিব যাই আছোঁ আমাৰ পুৰা গ্ৰুপটো মিলি জংঘলে গৈ আছোঁ এই যে একটা পাগলা হা ইয়েস আমি পাগল না আমি গুড আমি যাই আছোঁ জংঘলে ফুৰিব তো পৰিৱেশ চাওক আপোনালোকে ইমান ভাল পৰিৱেশ ইমান ভাল পাহাৰ আছে ওচৰতে মানে একো আনন্দিত ক'বই পৰা নাই ইমান ভাল লাগিছে আপোনালোকক এদিন হ'লেও হয়তো বহুতেও ইয়াতে আহিছে কিন্তু বহুতেও নাহিব পাৰে কিন্তু আপোনালোকে এদিন হ'লেও ইয়াতে আহিব আৰু মজা ল'ব ইয়াত এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বহুত মজা লাগিছে আৰু ইয়াতে কেৱল চাওক আমি নহয় বহুতো স্কুলৰ বহুতো ছাত্ৰ ছাত্ৰী আছে আমিও আহিছোঁ বেলেগো আহিছে বহুতো ইয়াতে এনজয় হয় আপোনালোকে প্ৰাকৃতিক পৰিৱেশটো চাওক কিমান মজা আপোনালোকেও আহিব ইয়াতে আৰু ইয়াৰ মনোভোগ উপভোগ কৰিব চাওক আমি এইফালে ফুৰিবলৈ গৈছিলোঁ আৰু হঠাৎ কৰি পুৰা বৰষুণ আহি গ'ল আৰু আমি সকলোৱে দৌৰি বাছত আহি বহিলোঁ চাওক না কিমান বৰষুণ আহি গ'ল হঠাতে এতিয়া চব ৰেডি হৈ গ'ল আৰু এতিয়া আমি সকলোৱে মিলি খাই আছোঁ মানে মই খোৱা নাই আৰু তিনিজন আমি মানে ইহঁতক দিব লাগে নহয় একেলগে খালে পিছত প্ৰব্লেম হ'ব এইকাৰণে আগত ইহঁতে খাই আছে আৰু ড্ৰাইভাৰ আংকেলো খাই আছে আৰু ভণ্টিবিলাকেও খাই আছে ইহঁতৰ খোৱা হ'লে আমি 3-4জনমান খাই ল'ম হ'ল আমি হঠাতে ফুৰি আহিলোঁ আৰু হঠাতে পুৰা বৰষুণ আহি গ'ল আৰু এই বৰষুণৰ মানে চব আমি বস্তু বাহিনীবিলাক যোনবিলাক মানে ভিজি যাব বৰষুণত এইবিলাক উঠাই থ'লোঁ আৰু বাদ বাকী তলতে আছিল তো এনেকৈ বৰষুণ অলপ পৰিয়ে আছিল তেতিয়া আমি ভাত চাত খালোঁ ফাৰ্ষ্টত বেলেগ ল'ৰা ছোৱালীবিলাকে খাইছে পিছত আমি 3-4জনমান খালোঁ আৰু ছাৰ বেটামতে খাই আছে তো মানে কি ক'ম আৰু বেছিতো এক্সপ্ল'ৰ কৰিব পৰাই নাই বৰষুণে দি পুৰা প্লেনটো ভাবিছিলোঁ ইফালে যাম পুৰা বৰষুণ আহিছে তো এতিয়া আমি বস্তু বাহিনীবিলাক উঠাই তাৰপিছত আমি ঘৰত যাম কালি আমি আহোঁতে ৰাতি 7টাই বাজি গ'ল মানে মই ঘৰত আহোঁতে ৰাতি 7টা বাজি গ'ল কাৰণ আমি আৰু 3জনমান ল'ৰাই আৰু সকলোৱে কৰিছে আমি তেতিয়া চব নমাইছে মানে ছাৰৰ ঘৰত আহি চব টেণ্ট হাউচৰ মালবিলাক টেণ্ট হাউচত দিলোঁ বক্সৰ জেগা দিলোঁ এনেকুৱা কৰোঁতে মই নিজৰ ঘৰত আহিতে 7টা বাজি গ'ল আৰু আহোঁতে এন্ধাৰ হৈ গ'ল বাবে ভিডিঅ' কৰিব পৰা নাই কাৰণ ৰাস্তাটো এন্ধাৰত একো দেখা নাযায় সেইকাৰণে ভিডিঅ' কৰা নাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে ৰাখিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে বিনা কাৰণত বাহিৰত ওলাই নাযাব মাস্ক পৰিহে যাব আৰু ঘৰতে থাকক সুৰক্ষিত থাকক আৰু এটা কথা আপোনালোকে ভেকচিন ল'ব যিহেতু আপোনাৰ আৰু নাভাবিব যে কৰোণা নাই কৰোণা কিন্তু থাৰ্ড ৱেভ আহিলে আৰু বহুত এইকেইদিন আমাৰ অসমত ধৰা পৰিছে গতিকে আপোনালোকে ভেকচিন ল'ব আৰু ঘৰতে থাকিব সুৰক্ষিত থাকিব মাস্ক পৰিধান কৰি থাকিব টিল এণ্ড টাটা এণ্ড বাই